হেল্ল' এভৰিৱান, তোমালোকৰ বাবে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞান। ১ নম্বৰ প্ৰশ্নলৈ চোৱা। অসমৰ ৰাজ্যিক ভাষা কি? ইয়াৰ উত্তৰ হ'ব খ, অসমীয়া ভাষা। ২ নম্বৰ প্ৰশ্ন। মহাবিদ্যালয়ৰ প্ৰথম অসমীয়া মহিলা অধ্যক্ষ গৰাকী কোন? ইয়াৰ উত্তৰ হ'ব গ, ৰাজবালা দাস। ৩ নম্বৰ প্ৰশ্ন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গোলাঘাট জিলাত অৱস্থিত। ৪ নম্বৰ প্ৰশ্ন। অসমৰ জাপি শিল্পৰ ঠাই ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গ, নলবাৰী জিলাত অৱস্থিত। ৫ নম্বৰ প্ৰশ্ন। কিমান চনত মেঘালয়ক অসমৰ বাহিৰত খোদিত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব ক, ১৯৭২ চনত। ৬ নম্বৰ প্ৰশ্ন। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব খ, কাৰ্বি আংলং জিলা। ৭ নম্বৰ প্ৰশ্ন। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন? ইয়াৰ উত্তৰ হ'ব খ, ৬খন। ৮ নম্বৰ প্ৰশ্ন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব গ, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৯ নম্বৰ প্ৰশ্ন। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? ইয়াৰ উত্তৰ হ'ব খ, এছিয়া মহাদেশ। ১০ নম্বৰ প্ৰশ্ন। পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰ উত্তৰ হ'ব ক, H2O। যদি তোমালোকে ইয়াৰ পৰা কিবা উপকৃত হোৱা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।